নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ইতিমধ্যে চতুৰ্থ বৰ্গৰ ফলাফলসমূহ ঘোষণা কৰিলে। লিখিত পৰীক্ষাৰ নিশ্চয় সকলোৱে গম পাইছে। তাৰ পাছতে গুৰুত্বপূৰ্ণ পইণ্ট আহিলে ভাইভাত যেহেতু 5 নম্বৰ মাৰ্কছ, এই 5 নম্বৰ মাৰ্কছ উঠাবলৈ কি প্ৰয়োজন হ'ব আমি ইতিমধ্যে সেইখিনি ভিডিঅ' বনাই আছোঁ। যদি আপুনি ভিডিঅ'খিনি চোৱা নাই, আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত ক্লিক কৰি আপুনি সেই ভিডিঅ'খিনি চাই ল'ব পাৰিব বা আমাৰ চেনেলটোকে সেইখিনি ভিডিঅ' A to Z চাই ল'ব পাৰিব। আৰু এইখিনি জনাই থ'ব বিচাৰিছোঁ, যদি আপোনাৰ কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ধৰক কি কৰে, আমাৰ ৰিটেন টেষ্টত মাৰ্কছ তেওঁলোকৰ যদি কম আছে, ভাইভাত তেওঁলোকে চাকৰি পাব নেকি, কেনেকৈ পাব, মনোযোগটো শুনিব। A to Z ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। যদি আপোনাৰ ভাইভাত মাৰ্কছ বেছি পায়, 5ৰ ভিতৰত 5 পায় বা ৰিটেন টেষ্টত আপোনাৰ মাৰ্কছ কম আছে, আপুনি চাকৰি পাবনে, কেনেকৈ পাব আদি A to Z ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াৰ যোগেদি আপুনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হ'ব। এইখিনিতে আৰু এটা ইনফৰমেশ্যন জনাই থ'ব বিচাৰিছোঁ, কেটেগৰী ৱাইজ আমাৰ ভেকেঞ্চি কিমান পুনৰ উনুকিয়াই থ'ব বিচাৰিছোঁ। নটিফিকেশ্যনৰ মতে যিখন নটিফিকেশ্যন পাব্লিছ হৈছিলে প্ৰথমতে, সেই নটিফিকেশ্যনখনত 8 লেভেলৰ পোষ্ট আছিলে 9,000টা, তাৰপিছত HSLC লেভেলৰ পোষ্ট আছিলে 4,300টা। তাৰ ওপৰত কেন্দ্ৰ কৰি আমাৰ চিলেকশ্যন এটা পোষ্টৰ বিপৰীতে দুজনকৈ চিলেকশ্যন কৰা হৈছে। আৰু কি কৰিবলৈ আপুনি এই দুজন কেণ্ডিডেটৰ আপুনি এজনক উপহাৰে আপুনি চাকৰি পাব লাগিব। গতিকে বুজিবলৈ চেষ্টা কৰিব কেনেকৈ আপুনি চাকৰি লাভ কৰিব, কেনেকৈ নিযুক্তি লাভ কৰিব। বহুত ক্ৰিটিকেল পইণ্ট, ৰিটেন আৰু ভাইভা দুইটা এটা মুদ্ৰাৰ হিপিটি বুলিয়ে ক'ব লাগিব। কিয় ক'লোঁ, ভিডিঅ'টো A to Z ইনফৰমেশ্যন চাই যাব, তেতিয়া সকলোখিনি কথা বুজি পাব। যদি কিবা প্ৰব্লেম আছে নিশ্চয় তলত কমেণ্ট কৰিব। মোৰ যদি কিবা ভুল হৈছে আপোনাৰ লগৰ বন্ধু বুলি ক্ষমা কৰি দিব। গতিকে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মাজলৈ আগবাঢ়ো সময় নষ্ট নকৰি। আৰু যদি চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত আমাৰ চেনেলটো সৰু যদিও আমি যিমানটো পাৰোঁ সিমানটো শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰোঁ আপোনাক। এতিয়া আহোঁ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। কথাখিনি আপোনাক বুজাবৰ বাবে মই গুৰুত্বপূৰ্ণ এনেদৰে উদাহৰণ দি এখন লিষ্ট বনাই লৈছোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ চিলেকশ্যন প্ৰচেছৰ ওপৰত কেন্দ্ৰ কৰি আজি ইনফৰমেশ্যন দিব বিচাৰিছোঁ, কেনেকৈ এজন কেণ্ডিডেটক নিৰ্বাচন কৰা হ'ব, ভাইভা কিমান ইম্পৰ্টেণ্ট বা ৰিটেন টেষ্ট কিমান ইম্পৰ্টেণ্ট, আজি A to Z ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে লিষ্টখন মন দি শুনিব, লিষ্টখন বুজাই লৈছোঁ। মই নাম দিছোঁ ধৰক A নামৰ এজন ষ্টুডেণ্টে, কেণ্ডিডেটে কিমান পাইছে, ৰিটেন টেষ্টত পাইছে 99, আৰু এইফালে ভাইভাত কিমান পাইছে, 4 পাইছে। আকৌ ঠিক সেইদৰে B নামৰ এজন কেণ্ডিডেটে কিমান পাইছে, ভাইভাত পাইছে আমাৰ 3 পাইছে, ৰিটেন টেষ্টত কিমান পাইছে, 97 পাইছে, অৰ্থাৎ 97 পাইছে। আৰু C নামৰ এজন কেণ্ডিডেটে কিমান পাইছে, 89 পাইছে, অৰ্থাৎ 89 পাইছে, কিমান ৰিটেন টেষ্টত পাইছে, আৰু লগতে ভাইভাত কিমান পাইছে, 5 পাইছে। এটা কথা মনত ৰাখিব, এতিয়া গুৰুত্বপূৰ্ণ পইণ্ট, আমাৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ছিষ্টেমে সেইটো কথা কৈছে কি ৰিটেন টেষ্টে বেছি গুৰুত্বপূৰ্ণ দিব। হয়, ৰিটেন টেষ্টে বেছি গুৰুত্বপূৰ্ণ দিব, সেইটো ময়ো কৈছোঁ। কাৰণ ভাইভা যিমান ৰিটেন টেষ্টে গুৰুত্বপূৰ্ণ দিব, সমান্তৰালকৈ ভাইভা পইণ্টটোও বেছি গুৰুত্বপূৰ্ণ দিব আপোনাক। গতিকে চাব, কথাটো বুজিবলৈ চেষ্টা কৰিব আপুনি। A নামৰ কেণ্ডিডেটজনে 99 পাইছে আৰু 4 লগত কিমান যোগ হৈছে, 4 লগত যোগ হৈ তেওঁ 103 পাইছে। গতিকে তেওঁ চাকৰিটো পোৱাটো যোগ্য, তেওঁ চাকৰি পাব। তাৰপাছত ঠিক সেইদৰে এজনে ভাইভাত কিমান পাইছে, B নামৰ কেণ্ডিডেটজনে কিমান পাইছিলে, B নামৰ কেণ্ডিডেটজনে 97 পাইছে। গতিকে 97 পাই তেওঁ ভাইভাত কিমান পাইছে, মাত্ৰ 3 নম্বৰ পাইছে মাত্ৰ। এটা কথা মনত ৰাখিব, ভাইভাত B নামৰ কেণ্ডিডেটজনে কিমান পাইছে, B নামৰ কেণ্ডিডেটে মাত্ৰ 3 নম্বৰ লাভ কৰিছে, আৰু টোটেল মাৰ্কছ কিমান পাইছে, 100 লাভ কৰিছে, তেওঁ চাকৰি পাইছে। তাৰপাছত আহিলে গুৰুত্বপূৰ্ণ পইণ্ট, কাৰণ মনত ৰাখিবলগীয়া পইণ্ট এইখিনিতে, বহুতো ছাত্ৰ-ছাত্ৰীয়ে গুৰুত্বপূৰ্ণ দি কথাটো মন দি শুনিব। C নামৰ যিজন কেণ্ডিডেট আছে, তেওঁ ৰিটেন টেষ্টত কিমান পাইছে, ৰিটেন টেষ্টত 89 অৰ্থাৎ 89 পাইছে। কিন্তু ভাইভাত কিমান পাইছে আমাৰ, তেওঁ ভাইভাত 5 পাইছে, অৰ্থাৎ 5ৰ ভিতৰত 5 পাইছে, তেওঁ চাকৰি নাপায়। কাৰণ কিয় নাপায়, তেওঁ 94 মাৰ্কছ পাইছে, 100 কিমান পাইছে, 103 কোনে পাইছে, সেইটো মন কৰিবলগীয়া কথা। যিখিনি এটা কথা বুজাব বিচাৰিছে, যিখিনি বেছি মাৰ্কছ পাব, ভাইভা ৰিটেন টেষ্টটো কৰি যিখিনি হাইষ্ট মাৰ্কছ পাব, তেখেতলোকে প্ৰথম চাকৰিটো পাব। এটা কথা মনত ৰাখিব, সেই প্ৰচেছতে আপোনালোকক চিলেকশ্যন কৰা হ'ব। যিখিনি লোৱাৰ মাৰ্কছ পাব, অৰ্থাৎ কম মাৰ্কছ পাব, তেওঁলোকে চাকৰি নাপায়। কিহৰ কাৰণে, তেওঁলোকে ৰিটেন টেষ্টত বেছি গুৰুত্ব দিব। যিখিনি ছাত্ৰ-ছাত্ৰীক ভাইভাত মতা হ'ব, ভাইভা মতা ছাত্ৰ-ছাত্ৰীসকলক কি দিব, ৰিটেন টেষ্টত বেছি গুৰুত্বপূৰ্ণ দিব। কিহৰ বাবে গুৰুত্বপূৰ্ণ দিলে নিশ্চয় দেখিবলৈ পালে। C নামৰ কেণ্ডিডেটে তেওঁ পৰীক্ষাত কিমান পাইছে, 89 পাইছে, তেওঁ চিলেকশ্যন হৈছিলে। কিন্তু তেওঁ ভাইভাত কি পাইছে, ইকেইজনতকৈ বেছি মাৰ্কছ পাইছে, 5ৰ ভিতৰত 5 পাইছে, কিন্তু তেওঁ তথাপিও চাকৰি নাপায়। কিহৰ কাৰণে, তেওঁ ৰিটেন টেষ্টত মাৰ্কছ কম আছিল। সেইবাবে কি হ'ল, টোটেল যোগ কৰি দিয়াৰ বাবে 94হে লাভ কৰিলে। কিন্তু বাকীকেইজনে কিমান পাইছে, ভাইভাত মাৰ্কছত 4 পাইছে, 3 পাইছে, গতিকে তেওঁলোকে পাছ কৰি গ'ল, কাৰণ তেওঁলোকৰ ৰিটেন টেষ্টত মাৰ্কিং চিষ্টেমটো বেছি আছিলে, মাৰ্কছ বেছি আছে। নিশ্চয় বুজি পালে, এইটোৱে আছিল ইনফৰমেশ্যন। গতিকে মনত ৰাখিবলগীয়া ইনফৰমেশ্যন। যদি কোনোবাই ভাবি আছে মোৰ মাৰ্কছ কম আছে, কোনোবাই এনেকুৱা হ'ব, এনেকুৱা আপুনি মনত ৰাখিব, আপুনি যদি ভাইভাত মাৰ্কছ বেছি পায়, আপুনি যদি ৰিটেন টেষ্টত মাৰ্ক কম পায়, তেতিয়া আপুনি কোনো চিন্তা কৰিব নালাগে। অৰ্থাৎ আপোনাৰ বাইচান্স যদি মিলি যায়, আপুনি চাকৰি পাই যাবলৈও আছে। আৰু এটা কথা জনাই থওঁ, যিখিনি ষ্টুডেণ্ট ৰিটেন টেষ্টত মাৰ্কছ বেছি পাইছে, ধৰক কোনোবাই 104, 120, 110ও পাবলগীয়া কোনোবা কেণ্ডিডেট আছে। গতিকে তেওঁলোকে যদি ভাইভাত যদি মাৰ্কছ 3, 2 পায়, তেওঁলোকে চিন্তা কৰিব নালাগে। তেওঁলোকে যদি কিছুমান মিলি গ'লে তেওঁলোকে মাৰ্কছ বেছি যাব, কেটেগৰী ৱাইজ মাৰ্কছটো বেছি পাই যাব, তেওঁলোকে চাকৰি পোৱাৰ যোগ্য হৈ পৰিব, চাকৰি পাব। নিশ্চয় বুজি পালে। আৰু এটা ইনফৰমেশ্যন জনাই থৈ এইখিনিতে মনোযোগ দি শুনিব, যিহেতু এতিয়া চাব কেটেগৰী ৱাইজ মই যিখিনি উল্লেখ কৰিলোঁ, জাষ্ট এটা মই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনে দিলোঁ। কিন্তু এতিয়া কেটেগৰী ৱাইজ, যিহেতু OBC কাৰণে এটা চিষ্টেম থাকিব, কাট অফ মাৰ্ক থাকিব, ST কাৰণে কাট অফ মাৰ্ক থাকিব, SC কাৰণে কাট অফ মাৰ্ক থাকিব, জেনেৰেল কাৰণে কাট অফ মাৰ্ক থাকিব, STP, STA যিখিনি আছে তেখেতলোকৰ কাৰণে কাট অফ মাৰ্ক থাকিব। কাট অফ মাৰ্ক থাকিলে কাট অফ মাৰ্কৰ ভিতৰতে আপোনাক নিৰ্বাচিত কৰা হ'ব, চিলেকশ্যন কৰা হ'ব। সেইবাবে আপুনি গুৰুত্বপূৰ্ণ পইণ্ট কি হ'ব,
কম পালেও কোনোবা ছাত্ৰ ছাত্ৰীয়ে কম পালেও আপুনি চাকৰিটো হঠাৎ পাই যাবলৈও আছে। কাৰণ এটা কথা মনত ৰাখিব, সকলো ক্ষেত্ৰত কাট অফ মাৰ্ক বেলেগ বেলেগ হ'ব। OBC MOBC কাট অফ মাৰ্ক বেলেগ হ'ব, ST কাট অফ মাৰ্কো বেলেগ হ'ব, SC কাট অফ মাৰ্কো বেলেগ হ'ব, জেনেৰেল কাট অফ মাৰ্কো বেলেগ হ'ব, বা আদাৰৱাইজ যিখিনি কেটেগৰী আছে তেখেতলোকৰো কাট অফ মাৰ্কটো বেলেগ হৈ যাব। তেতিয়া আপুনি চাকৰিটো পাব। সকলোৱে ধৰক কোনোবা, মই উদাহৰণৰ বাবে লৈছোঁ, ধৰক আপোনাৰ কাট অফ মাৰ্ক হ'ব OBC যেনিবা কাট অফ মাৰ্ক ধৰক আপোনাৰ 89ৰ পৰা ধৰক আপোনাৰ 90 হ'ল। ঠিক সেইদৰে ST জনৰ বেছি হ'ব পাৰে, ST জনৰ 100 ভিতৰত কিবা এটা হ'ব পাৰে, বা যেনে কমি যাব পাৰে বাঢ়ি যাব পাৰে, সেইটো মেইনটেইন কৰিব আমাৰ এক্সাম ব্ৰাঞ্চে। তেতিয়া যদি আপোনাৰ কাট অফ মাৰ্কৰ ফালৰ পৰা যায় কম পালেও আপুনি পাছ কৰিব পাৰিব। নিশ্চয় বুজি পালে? গতিকে এইটোৱে আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। কাৰণ এনেকুৱা ইনফৰমেশ্যন বহুত ইম্পৰ্টেণ্ট। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে মই ভাইভাত পাছৰ ভিতৰত পাছ পাম, কিন্তু আপোনাৰ ৰিটেনত কিমান আছে, মাত্ৰ 70 আছে, তেতিয়াহ'লে চাকৰি আপুনি পাব জানো? কাৰণ ভাইভাত আপুনি পাছ পোৱাটো একো সাধাৰণ কথা নহয়। পাছ পালে আপুনি কেৱল 75হে পালে, তাতকৈ আপোনাৰ কিমান পায় 79 পোৱা কোনোবা কেণ্ডিডেট থাকি যাব ভাইভাৰ লগত মিলাই। গতিকে সেইবাবে গুৰুত্বপূৰ্ণ পইণ্ট আপুনি মনত ৰাখিব লাগিব। ভাইভাত আপুনি গুৰুত্ব দিব লাগিব। ভাইভাত অতি গুৰুত্ব দিব লাগিব কেলৈ, 5 নম্বৰ যদি আপুনি উঠাব পাৰে, যদি আপোনাৰ এফালে মাৰ্কছ যদি অকণমান কমি আছে, যদি আপোনাতকৈ কোনোবা 1 নম্বৰ কমি আছে, তেতিয়া আপুনি সেই 1 নম্বৰ কমা ষ্টুডেণ্টতকৈ আপুনি বেছিটো সুবিধা মাৰ্কছ পাই যাব, তেতিয়া আপুনি চাকৰিটো আপুনিয়ে পাই যাব। নিশ্চয় বুজি পালে? গতিকে এটা কথা মনতে এটা কথা জনাই থওক, গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিখিনি এইখিনি লিষ্টখিনি দেখাইছোঁ, লিষ্টখিনি আপোনালোকে এটা কথা নাভাবিব জাষ্ট মই ডেমো লিষ্ট, কাৰণ এইখন লিষ্টখন মই বুজাবলৈ ব্যৱহাৰ কৰিছোঁ। A নামৰ এজন কেণ্ডিডেট, B নামৰ কেণ্ডিডেট, C নামৰ কেণ্ডিডেট ব্যৱহাৰ কৰিছোঁ। আৰু ৰিটেন টেষ্টৰ সন্দৰ্ভত এনেকুৱা ধৰণৰ মাৰ্কছ পাবই, আপোনালোকে পাবই কিছুমানে। আৰু এনেকুৱা ভাইভাত আপুনি এনেকুৱা 5ৰ ভিতৰত 5 কেতিয়াও নাপায়, খুব কমেই পাব 5ৰ ভিতৰত 5, 4, 3, 2 তেনেকুৱা মাৰ্কছ বেছি পাব। গতিকে সেইখিনিৰ ওপৰত কিমান গুৰুত্ব দিব লাগিব, মনত ৰখা পইণ্ট। কাৰণ ৰিটেন টেষ্টত যিমান গুৰুত্ব দিব লাগিব, ভাইভাটো সিমান গুৰুত্ব দিব লাগিব। কাৰণ যদি এজন ষ্টুডেণ্টে ভাইভা যদি 0 পায়, তেওঁলোকে কিবা যদি ৰিটেন টেষ্টত 99 থাকে, তেওঁলোকে পাছ কৰিব নোৱাৰে। কাৰণ এজন কেণ্ডিডেট 97 পাইছে, তেওঁ কাটৰ মাৰ্কছত কিমান পাব, 3 পাই যাব। 0 পৰা কেণ্ডিডেটজনে কেতিয়াও চিলেক্ট নকৰে, কাৰণ আপোনাক ভাইভাত কেতিয়াও মাৰ্কছ নাই। নিশ্চয় বুজিলে? এইটো আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। কাৰণ এনেকুৱা ধৰণৰ পৰীক্ষাত মনত ৰখাটো খুব ইম্পৰ্টেণ্ট। কাৰণ আপোনাৰ চিলেকশ্যনটো এনেই কৰিব নোৱাৰে, তেওঁলোকৰ ৰুল ৰেগুলেশ্যনৰ মতে চিলেকশ্যন কৰিব। গতিকে চিন্তা কৰিব নালাগে, সদায় আপুনি কাট অফ মাৰ্কটোৰ ওপৰত গুৰুত্ব ৰাখিব লাগিব। তাৰপিছত আপুনি ভাইভাত অতি গুৰুত্ব দিব, ভাইভাত 5 নম্বৰটো কেনেদৰে উঠাম। যদি ভাইভাত আপুনি 5 নম্বৰ উঠাব পাৰে, আপোনাৰ ৰিটেন টেষ্টত যদি আপোনাৰ কম আছে মাৰ্কছ, বাই চান্স আপোনাৰ যদি কেটেগৰী মিলি যায়, আপুনি ৰিজাল্টৰ জৰিয়তে আপুনি চাকৰিটো পাই যাবলৈও আছে। গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইটোৱে আছিল। আৰু লগতে কথা কওঁ, ডিমটিভেশ্যন কেতিয়াও নহ'ব, মনত সাহস ৰাখিব, ধৈৰ্য ধৰি আমাৰ ভিডিঅ'খিনি চাব। প্ৰত্যেকটো ইনফৰমেশ্যন আমি স্কিপ কৰা ভিডিঅ' যদিও তাৰ মাজত আমি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ। মোৰ ছাবস্ক্ৰাইব চেনেল কম আছে, কম থাকিলেও আমি শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ আপোনাক। ধন্যবাদ। ইমানে আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যন।